Lalu kita mobil. Parking কৰিব পাৰে আৰু আমি পাই গৈছোঁ সি আমাৰ কৃষ্ণ সংস্কৃতিৰ পৰম্পৰাবোৰে আমি জাতীয় জীৱনত আগবঢ়াই লৈ যাওঁ। ইতিবাচক দৃষ্টিভংগী পৰিহাৰ কৰিব হ'ল ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰি ডাঙৰীয়া প্ৰমুখে প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটিল মুছলমান প্ৰমুখে সভাৰ বিশিষ্ট ব্যক্তিসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা জিতেন্দ্ৰ গোলাঘাট নৱজ্যোতি বৰুৱা যোৰহাট অৰ্জুন বৰুৱা তিনিচুকীয়া পৱনজ্যোতি ডেকা মৰিগাঁও সমিতি তথা আজিৰ এই আদৰণি সমিতিৰ তৰফৰ পৰা অসম সাহিত্য সভাৰ যি দুটি আমি বৰষুণে দিলে মানে বিৰতি আধা ঘণ্টামান দিলে তাৰপিছত আকৌ এয়া ৰাইজ ওলাইছে চেচ কৰি পেলালে চব পানী পানী হৈ গ'ল খোজকাঢ়িব নোৱাৰি গোটেই বোকা চোকা হৈ গ'ল আমি এই মেলাখন য'ত হৈছে মেলাখনৰ ফালে আগবাঢ়িলোঁ এয়া দেখিছে বোকা মানে কি হয় পথাৰত হৈছিল যিহেতু আমি এইখিনি যেনে তেনে সোমাইছোঁ আচল যিখন মেলা চব বন্ধ কৰি দিব লগা হৈ গৈছে বৰষুণ পৰিবলৈ যি কি নহওক অকণমান মানে কি হয় গৰম চাহকে খাই লওঁ আৰু চাহকে